हेलो गाइज गुड मर्निंग আপোনালোক সকলোৰে চাগে খবৰ ভাল আৰু মোৰো খবৰ ভালেই আৰু এইকেইদিন যেহেতু মই ভিডিঅ' দিব পৰা নাছিলোঁ কিয়নো মই এটা বিশেষ কামত ব্যস্ত হৈছিলোঁ আৰু আপোনালোকক মই কি কামত ব্যস্ত হৈ আছিলোঁ সেয়া ভিডিঅ' পাছত দিম আৰু আজি ভাবিছোঁ এটা বিশেষ ভিডিঅ' দিওঁ যেহেতু আমি কোৱাৰ্টাৰত থাকোঁ মই আগতে আপোনালোকক উল্লেখ কৰিছোঁ আৰু সেয়েহে আমাৰ কোৱাৰ্টাৰত থকা শাকনি বাৰীখনত কি কি শাক লগাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এই শাকনি বাৰীখনৰ পৰা এবিধ শাক আনি মাছৰ সৈতে এটা ৰেচিপি বনাম আৰু সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই এয়া হৈছে ভেন্দি সেউজীয়া সেউজীয়া হৈছে দেখিছেনে এয়া ভেন্দি আৰু এইফালে আছে গুমধান আৰু আমি যেহেতু গুমধান বুলি কওঁ কিন্তু কোনগুনে মাকৈ বুলি কয় আৰু এতে কুমলীয়াতে পুৰি খাবলৈ বহুতেই ভাল লাগে আৰু আপোনালোকে এনেকৈ খাই নে নাখায় মোক কমেণ্টত জনাব দেই এইবিধ হৈছে বগা বেঙেনা আৰু এই বেঙেনাবিধ ফ্ৰাই কৰি খাবলৈ বহুতেই ভাল লাগে আৰু 12 মাহে লাগি থাকে এইকেইটা হৈছে জিকা আৰু জিকাকেইটা বহুতে দীঘল দীঘল হৈছে আৰু আমি যেহেতু একো সাৰ প্ৰয়োগ কৰা নাই মাত্ৰ গোবৰেহে দিছোঁ এয়া হৈছে টেঙামৰা আমি টেঙামৰা বুলি কওঁ কিন্তু নামনিৰ ফালে কয় মেচকা টেঙা আৰু ইয়াৰ গুটিটো জেলি বনাই খাবলৈ বহুতে ভাল হয় আৰু পাতু খাবলৈ ভাল হয় দালিত দি বিশেষকৈ গৰম দিনত খাই বহুতে বেছি টেষ্টি লাগে আমি প্ৰথমবাৰৰ কাৰণে পিয়াজৰ খেতি কৰিছিলোঁ পিয়াজৰ গুটিৰ পৰা আৰু এয়া দেখিছেনে বহুখিনি পিয়াজ ওলালে এইখিনি হৈছে পদিনা চাটনি কৰি খাই বহুতেই ভাল লাগে আৰু এয়া হৈছে মান ধনিয়া কোনোৱে বঙালী ধনিয়া বুলি কয় আৰু এয়া হৈছে মছন্দৰী আৰু এইফালে লগাইছোঁ টাবত মই বাহমি শাক খালে ল'ৰা ছোৱালী বিশেষকৈ স্মৃতি শক্তি ভাল হয় বুলি কয় আৰু ল'ৰা ছোৱালী পেলু থাকিলে পেলু মৰে বুলি কয় এইজোপা হৈছে শুকলতিৰ বহুতো ঔষধি গুণ আছে আৰু ইয়াৰ আগকেইটা আলুৰ সৈতে ভাজি খাবলৈ বহুতেই ভাল লাগে এইখিনি হৈছে পাচলি আৰু মই বাৰীৰ পৰা ছিঙি আনিলোঁ আৰু এইফালে আছে মধুসোলেং আৰু মই মধুসোলেং দিয়ে মাছৰ এটা ৰেচিপি বনাম এইখিনি মধুসোলেং দেখিছেনে কিমান ধুনীয়াকৈ হৈছে এয়া মই মধুসোলেংখিনি ধুই ভালদৰে কাটি লৈছোঁ আৰু মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু লগতে কেৰাহীখন পাতি কেৰাহীত অলপ তেল দিছোঁ আৰু এই দিছোঁ মছলা বেছিকৈ দিয়া নাই জলকীয়া পাঁচফোৰণ আৰু তেজপাত আৰু ইয়াৰ পাছত মই শাকখিনি দি দিম শাকখিনি যিহেতু অলপতে পমি গুচি যায় সেয়েহে পিঠাগুড়ি দিছোঁ লগতে দি পিঠাগুড়িখিনি অলপ ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াৰ পাছত পানী দি দিম আৰু পানী দিয়াৰ পাছত সোৱাদ অনুসৰি নিমখ হালধি দিব আৰু বেছি যিহেতু মছলা প্ৰয়োগ নকৰিলেও হয় আৰু পানী দিব দি পেলাই মাছখিনি দি দিব আৰু অলপ উতলিবলৈ দিব এয়া মই মাছৰ সৈতে মধুসোলেঙৰ ৰেচিপি বনালোঁ আৰু এয়া মই দুপৰীয়া খাবৰ কাৰণে ধুনীয়াকৈ সজাই লৈছোঁ আৰু মই বহুত খাই বেয়া পাওঁ সেইকাৰণে অলপ মাছৰ জোলকে লৈছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা পালে কমেণ্টত জনাব বাই বাই